বঙাইগাঁও জিলাৰ গোসাইগাঁৱৰ দুলনি নৈত ভয়ংকৰ গৰাখহনীয়া। এই গৰাখহনীয়াৰ কবলত পৰিছে চৰকাৰৰ কোটিটকীয়া জলসিঞ্চন প্ৰকল্প। গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমচুৰ প্ৰতিবাদ। জলসিঞ্চন বিভাগ হাই হাই অসম চৰকাৰ মুৰ্দাবাদ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত হাই হাই জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত পদত্যাগ কৰক। জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত মুৰ্দাবাদ অসম চৰকাৰ হাই হাই অসম চৰকাৰ মুৰ্দাবাদ স্থানীয় বিধায়ক আব্দুল হাই নাগৰী মুৰ্দাবাদ মহন্ত মুৰ্দাবাদ কেশৱ মহন্ত পদত্যাগ কৰক। বঙাইগাঁও জিলাৰ বিজনী ৰাজচক্ৰৰ অন্তৰ্গত পূব গোসাইগাঁৱত দুলনি নৈত ভয়ংকৰ খহনীয়া অব্যাহত আছে। প্ৰতিদিনে নৈৰ বুকুত বিলীন হৈছে কৃষকৰ সপোন, বিলীন হৈছে সেউজীয়া কৃষিভূমি, ঘৰবাৰী। ইফালে খহনীয়াৰ কবলত পৰিছে চৰকাৰৰ কোটিটকীয়া জলসিঞ্চন প্ৰকল্প। জলসিঞ্চন প্ৰকল্পটোৰ আধা অংশ ভাঙি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। তৎসত্ত্বেও কোনো গুৰুত্ব নাই ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ। কালি আমচুৰ দক্ষিণ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত দুলনি নৈৰ খহনীয়াৰ প্ৰতিৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হাই হাই, জলসম্পদ বিভাগ হাই হাই, গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনায় আমচু কৰ্মীসকলে। দুলনি নৈৰ যিটো গৰাখহনীয়াৰ সৃষ্টি হৈছে, এই গৰাখহনীয়াৰ ফলস্বৰূপে মানে ইয়াত শ বিঘা কৃষিভূমি সম্পূৰ্ণৰূপে অলৰেডি বহুত বিনষ্ট হৈ গৈছে আৰু বহুত যিটো হাৰত ভাঙি আছে ইতিমধ্যে বহুত ভাঙি গৈছে। আৰু যিটো আমাৰ পিছফালে যিটো গাঁও আছে, এই গাঁওটো সম্পূৰ্ণৰূপে উঠি যোৱাৰ উপক্ৰম হৈছে। তো স্থানীয় ৰাইজে ইয়াত শংকাত ভুগিছে। আৰু এই ক্ষেত্ৰত আমি যিটো দেখা পাইছোঁ মানে জলসম্পদ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু ইয়াৰ আৰু দুৰ্ভাগ্যৰ বিষয় যে এই গৰাখহনীয়াৰ কথাটো স্থানীয় যিটো বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ জলসিঞ্চন বিভাগৰ কৰ্তৃপক্ষ তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও বা তেওঁলোকক জনোৱাৰ পিছতো তেওঁলোকে ইয়াৰ কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু আমাৰ স্থানীয় যিজন সন্মানীয় বিধায়ক আব্দুল হাই নাগৰী ডাঙৰীয়া, তেখেতক আৰু কি ক'ম, নিমাতি কয় না, মানে তেখেতে যে ইয়াৰ পৰা নিৰ্বাচিত হৈছে, তেওঁৰ যে এটা দায়িত্ববোধ আছে, তেওঁৰ দায়িত্ববোধৰ প্ৰতি কোনো কাণ সাৰ নাই। আকৌ অনুৰোধ জনাইছোঁ যে এতিয়াও যিটো বিধানসভাৰ অধিৱেশন চলি আছে, আপুনি এই সমস্যাসমূহ এতিয়া উত্থাপন কৰক আৰু অতি শীঘ্ৰে ইয়াৰ যদি কিবা স্থায়ী সমাধানৰ ব্যৱস্থা কৰা যায় তাৰ কাৰণে জলসম্পদ বিভাগক আহ্বান জনাওক। নিজে দেখিছে যে আজি ইয়াত কোটিটকীয়া জলসম্পদ প্ৰকল্পটো ইয়াত আছে, যিটোৰ জৰিয়তে এই অঞ্চলৰ কৃষিজীৱী ৰাইজে কৃষকে তেওঁলোকে নিজৰ খেতিত পানী দিব পাৰিছিলে আৰু যাৰ ফলস্বৰূপে ইয়াত খেতি কৰি পেলাই বহু কৃষকে লাভৱান হৈছিল। কিন্তু এইখন ভাঙি যোৱাৰ পিছতে আজি এই অঞ্চলৰ কৃষকে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব আৰু শ কৃষিভূমি যিহেতু ইতিমধ্যে নদীত জাহ গৈছে আৰু বিভাগীয় কৰ্তৃপক্ষই তথা অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী কোনো ধৰণৰ গুৰুত্ব ইয়াত দিয়া পৰিলক্ষিত হোৱা নাই। আৰু যাৰ ফলস্বৰূপে আজি আমি দক্ষিণ বিজনী আঞ্চলিক আমচুৰ উদ্যোগত আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি স্পষ্টভাৱে তেওঁলোকক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে এটি বিজ্ঞানসন্মতভাৱে এটি ব্যৱস্থা গ্ৰহণ কৰক। অন্যথাই এই অঞ্চলৰ যি কৃষিভূমি বা এই অঞ্চলৰ যিটো মানে মানুহ বসবাস কৰা যি গাঁও, এই গাঁওখন এটা সময়ত সম্পূৰ্ণভাৱে জাহ যাব। গতিকে কোনো ধৰণৰ গাঁৱৰ চিনবিন নাথাকিব। গতিকে গাঁওখন সম্পূৰ্ণৰূপে পানীত জাহ যোৱাৰ আগতে বা এই কোটিটকীয়া প্ৰকল্পটো সম্পূৰ্ণৰূপে পানীত জাহ যোৱাৰ আগতে যাতে বিভাগীয় কৰ্তৃপক্ষই এটি গুৰুত্ব প্ৰদান কৰে। ককিলাৰ পৰা ইয়াছিন আলীৰ ৰিপৰ্ট, জিঅন নিউজ।